আসসালামু আলাইকুম নমস্কাৰ কি খবৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকৰ খবৰ ভালেই আছে আপোনালোকে মোৰ আজি কৰিব লগা কাম একো নাই তো ভাবিছোঁ আপোনালোকৰ লগত এটা মোৰ ফেভৰেট ৰেচিপি শ্বেয়াৰ কৰোঁ মই বহুত বেছি ভাল পাওঁ মানে সেই বস্তুটো খাই আপোনালোকে নিশ্চয় জানে কচুৰ লতি সেই কচুৰ লতিটো বামলা চুটি মাছ বুলি কওঁ আমি শুকান লম্বা লম্বা মাছৰ লগত খাই বেছি টেষ্ট লাগে কিন্তু আমাৰ সেইটো নাই কাৰণে আমি সৰু সৰু মিছা মাছ শুকান সৰু সৰু মিছা মাছ সেইটোৰে বনাম এইটো মই বহুত বেছি ভাল পাওঁ আৰু সেই কচুৰ লতিটো তো আজি মই বনাম সেইটো ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কচুৰ লতি মাছ এলাই আছে দেখাই দি আছোঁ আপোনালোকক সেই বনৰীয়া কচু সেইটো মানে য'তে ত'তে হয় আমাৰ ইয়াত বজাৰ এখন বহে তাত এই পাহৰুৱা গাৰো মানুহ মাইকীবিলাকে এই বিক্ৰী কৰিব আনে তো এতিয়া মাক চেলাব দিছোঁ মানে এৰাই আছে সেই বাকলিবিলাক তো আজি সেইটো ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ এইটোৱে কচু বনৰীয়া কচু হয় মাছ এলাই আছে মই নেচেলাওঁ হাতবিলাক খজুৱাই কাৰণে মায়ে চেলাই আছে সেই কচুৰ লতি ধুই আনিলোঁ ধুই ওপৰতে কেঁচা জলকীয়া কাটি কাটি থৈ দিছোঁ পিঁয়াজে লহৰাটো গৰম হৈছে অলপ তেল দিলোঁ মিঠাতেল তাৰপিছত পিঁয়াজখিনি দিলোঁ পিঁয়াজখিনি ভাজি নিমখ দিলোঁ সোৱাদ অনুযায়ী দিব আপোনালোকে মই আজি ছেকেণ্ড টাইম বনাইছোঁ এই কচুৰ লতি বহুত দিন আগতে এবাৰ বনাইছিলোঁ আৰু আজি ছেকেণ্ড হালধি নিমখ এই দিলোঁ মই নহৰু আৰু আদা অলপ বটা তাৰপিছত হালধি আৰু মছলা গুড়ি দিলোঁ দি অলপমান পানী দি দিছোঁ দি এইখিনি এতিয়া মই লাৰিম এনেকৈ লৰাই তাৰপিছত মই ইয়াত জলকীয়াৰ গুড়ি অলপমান আৰু জিৰাৰ গুড়ি অলপ দিছোঁ দি এনেকৈ লৰাই আছোঁ পানীটো শুই যোৱাৰ পিছত যেতিয়া ছেপাৰেট হৈ তেলটো ওলাই আহিব তেতিয়া মই মিছা মাছকেইটা দিছোঁ এই শুকান মিছা মাছকেইটা বামলা চুটি সেই শুকান মিছা মাছকেইটা দিছোঁ ধুই তাৰপিছত এইকেইটা লাৰি যেতিয়া তেলটো এনেকৈ ওলাই পৰিব নহয় তেতিয়া এইখিনি দিলে হ'ল কচুৰ লতি দিলে হ'ল তাৰপিছত লৰাই ভাজি পানী দিব তাৰপিছত ঢাকনিখন মাৰি দিব ঢাকনিখন খুলি চাউল অলপ লৰাই দিলোঁ পানী বেছি হোৱা যেন লাগিছে বেছিয়ে হৈছে কিজানি পানী আন্দাজ নাপালোঁ সেইকাৰণে মই ঢাকনিটো মাৰি নিদিওঁ কাৰণ পানী বেছি হৈছে নহ'লে বেছিয়ে সিজি যাব সেই আম বনৰীয়া কচু ন গলত ধৰিব পাৰে সেইকাৰণে আম দিছোঁ কেঁচা আম টেঙা আম এই প্ৰায় হৈছে আঞ্জাখন পানী সঁচাকৈ বেছি হৈ গৈছে আলুত সিটো অলপমান বেছি সিজি গৈছে কচুৰ লতিটো টেঙাই দিয়া নহয় আঞ্জাটো খাব ভাল হৈছে ফ্লেভাৰ আহি গৈছে আমৰ এটা বেলেগ এটা ফ্লেভাৰ আহিছে গা পা ধুই ভাতকেইটা খালোঁ কচুৰ লতি বনাইছিলোঁ যে সেইৰে বহুত ভাল লাগিছে কচুৰ লতিটো আম দিছিলোঁ ন গলত ধৰিব বুলি ভাবি আম দিয়া হৈছিল টেঙা আম তো আমৰো ফ্লেভাৰটো আহিছিল টেঙা লাগিছে বহুত টেষ্টি লাগিছে এতিয়া ভাত চাত খালোঁ বাৰ ঘৰত যাওঁ ভাগিনটোৰ যাওঁ আৰু বাৰ যাৰ মানে ভাগিনেই আজি মেট্ৰিকৰ ৰিজাল্ট দিছে সিয়াৰো ভাল হৈছে সিয়াৰ খবৰটো লৈ আহোঁ CBSE হয় তাৰপিছত যেন ভাল ৰিজাল্ট কৰিছে খবৰটো লওঁ বাৰ ঘৰতো যাওঁ আৰু অলপমান বাই কচুৰ লতিৰ আঞ্জা দিব কৈছিল সেইও অলপমান লৈ বাৰ ঘৰত যাওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো মই দেখাই আছোঁ আজি কি কৰি আছোঁ বাৰ ঘৰত যাই কি কৰিম এইবিলাক চব দেখাই আছোঁ আৰু তাত বা পাৰ্টি হয়নে নহয় মেট্ৰিকৰ ৰিজাল্ট দিছে যিহেতু কৰিব পাৰি পাৰ্টি এটা খুজিব লাগিব সিহঁতক পাৰ্টি দিয়ে নে নিদিয়ে চাওঁ কিমান ৰ'দ দেখিছে ন এতিয়া ইমান ৰ'দত যাওঁ খোজকাঢ়ি বেছি দূৰ নহয় বাৰ ঘৰ বেছি দূৰ নহয় খোজকাঢ়ি গ'লে 5 মিনিট ৰিজাল্ট ভাল হৈছে আজি খানা পুৰা ধাম হ'ব সিহঁতৰ ন লেটাৰ হৈছে নেকি সি চেষ্টা আজি মই লেটাৰ হৈছে এই CBSE লেটাৰ নাথাকে হ'ব আহিলোঁ আজি পাৰ্টি খাই যাব পাম বাৰু পাৰ্টি যাম দেখাম হা যদি পাৰ্টি চাৰ্টি কৰে আৰু আপোনালোকক দেখাম চাই থাকিব
এই আৰম্ভ কৰিলে বনোৱা সিজোৱা। মেট্ৰিক ভাল পাছ কৰিছে ন, ফূৰ্তিতে মাংস এই পিঁয়াজ ভাজি আছে পোলাওৰ কাৰণে। পিঁয়াজটো ভাজা হ'লে প্ৰায় ৰঙা হৈ যোৱাৰ পিছত চাউলকেইটা ভাজি আছে। চাউল ভাজি 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 পানী দি দিব। ৰঙা পৰিছে, এই বাঢ়িছে হ'লে এই আধা মানুহ দিছে, আধা খোৱা হৈ যোৱাৰ পিছত এই ভিডিঅ'টো কৰিছোঁ। এই আমি খাবৰ কাৰণে এই প্লেট লৈছোঁ। বহুত মানুহ হৈছিল কিন্তু ইমান মানুহক উঠাব নোৱাৰিলোঁ। একো কেপচাৰে কৰিব নোৱাৰিলোঁ ভিডিঅ'ত, মানুহ কিমান হৈছে কি, ৰুমৰ পৰাই ওলাব টাইম নাপালোঁ। আৰু বহুত মানুহ ভিডিঅ'ত উঠিব ভালো নাপায়, যেনেকুৱা স্বাস্থ্য ভিডিঅ'ত উঠিব বেয়া পায়, ঠিক তেনেকুৱা বহুত মানুহ। মেট্ৰিক এক্সাম ভাল হৈছে, সি যে ঘৰত নাই, কিন্তু যে ঘৰত নাই। ৰিজাল্ট খবৰ শুনিয়ে ল'ৰা গায়া। একো দেখাবই নাপালোঁ, অকল সেয়ে আৰু বনোৱা আমি খোৱা সেইখিনিয়ে দেখালোঁ। নাদিমে পাছ কৰা পোলাও খালোঁ আমি, পোলাও মিঠাই খালোঁ। এতিয়া ঘৰত যাওঁ। আজি ভিডিঅ'টো ইমানখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব।